ইতিমধ্যে গুৱাহাটী মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰা আহিছে এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল চিন্তিত হৈ আছে যে কেতিয়া ঘোষণা কৰিব সিহঁতৰ পৰীক্ষাৰ ফলাফল। পৰীক্ষা নিয়ন্ত্ৰকে ফলাফল ঘোষণা কৰিব নোৱাৰাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা নিয়ন্ত্ৰকক নিলম্বন কৰিছে। পৰীক্ষাৰ ৰিজাল্ট দিয়াত পলম হোৱাৰ বাবে লৈছে এই সিদ্ধান্ত। স্নাতক শাখাৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াত পলম হোৱাৰ বাবে সৃষ্টি হৈছিল বহু প্ৰতিক্ৰিয়া। পৰীক্ষা নিয়ন্ত্ৰকে ফলাফল ঘোষণা কৰিব নোৱাৰাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা নিয়ন্ত্ৰকক নিলম্বন কৰিছে। পৰীক্ষাৰ ৰিজাল্ট দিয়াত পলম হোৱাৰ বাবে লৈছে এই সিদ্ধান্ত। স্নাতক শাখাৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াত পলম হোৱাৰ বাবে সৃষ্টি হৈছিল বহু মহাবিদ্যালয় কৰ্তৃপক্ষই সংবাদমেলযোগে জনায় এই কথা। আৰু মহাবিদ্যালয়ৰ উপ পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ দেৱহৰি তালুকদাৰক পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব প্ৰদান কৰা হৈছে।